নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ এখন জিকা আৰু কণীৰ ৰেচিপি। তাৰ কাৰণে মই এয়া কণী বইল কৰিছোঁ ইফালে, আৰু ইয়াতে কেইটামান জিকা লৈছোঁ। এতিয়া মই জিকাকেইটা বাকলি গুচাই ধুনীয়াকৈ ধুই মেলি কাটি ল'ম। এয়া মই জিকাৰ শিলকেইডাল প্ৰথমতে এনেকৈ কাটি ল'ম। তাৰপিছত এনেদৰে চাচি ল'ম, সম্পূৰ্ণ বাকলি উঠাই নেপেলাম। এয়া আমাৰ কণী বইল হৈ গ'ল। এতিয়া মই জিকাখিনি গোল গোলকৈ কাটি ল'ম। এনেদৰে জিকাখিনি কাটি ল'ম। জিকাখিনি এনেদৰে গোল গোলকৈ কাটি লৈছোঁ। এতিয়া এইখিনি ধুই লওঁ। এয়া মই এতিয়া কণীকেইটা এনেকৈ কাটি ল'ম, যাতে ইয়াত ভিতৰত নিমখ সোমাই। ভাজাৰ আগতে এইদৰে কাটি ল'ম। সেয়া এনেকৈ কাটি ল'ব। এতিয়া কেৰাহীত তেল দি দিম। কেৰাহী ইতিমধ্যে গৰম হৈ গৈছে। কেৰাহীত কণীকেইটা ভাজাৰ আগতে অকণমান নিমখ দি ল'ম। এইফালে কেৰাহীত তেল বহাই দিছোঁ আৰু লগতে অকণমান নিমখ দি দিছোঁ কণীকেইটা ভাজাৰ কাৰণে। এতিয়া মই কণীকেইটা ফ্ৰাই কৰিম। ষ্টিমটো একেবাৰে কমাই ল'ম। অকণমান ৰং গুড়া দি দিছোঁ ইয়াতে। অলপ ৰঙটো হোৱাকৈ ভাজি লওঁ। কণীকেইটা ভাজা আমাৰ হৈ গ'ল। এতিয়া কেৰাহীত আকৌ অকণমান তেল দি দিম, যিহেতু মই ইয়াতে জিকাখিনি ভাজিম। গেছৰ ষ্টিম বঢ়াই দিলোঁ। এতিয়া মই ইয়াতে দি দিলোঁ পাঁচফোৰণ। পাঁচফোৰণৰ লগতে ইয়াত দি দিলোঁ পিঁয়াজ কেইটুকুৰা কাটি থোৱা, অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া ল'লোঁ শুকান জলকীয়া দুটা দি দিলোঁ। এতিয়া ইয়াতে জিকাখিনি দি দিম। সোৱাদ অনুযায়ী নিমখ আৰু ৰং গুড়া দি দিম। এয়া দিলোঁ নিমখ অকণমান, এয়া দিলোঁ ৰং গুড়া,
দিলোঁ ধনিয়া গুড়ি, সেইটো অকণমান আছে, ধনিয়া গুড়ি অকণমান দি দিলোঁ। এতিয়া দি দিলোঁ চেচেত পানী। এতিয়া কণীকেইটা দি দিলোঁ। কণীকেইটা দি এইদৰে লাৰি দি ভালদৰে 5 মিনিটমান মই উতল আহিব দিম। তাৰপিছত আমাৰ জিকা আৰু কণী ৰেচিপি ৰেডি হৈ যাব খোৱাৰ কাৰণে। সেয়া আমাৰ জিকা আৰু কণী ৰেচিপি ধুনীয়াকৈ ৰেডি হৈ গৈছে খোৱাৰ কাৰণে। এয়া আপোনালোকে দেখিবলৈ পাইছে জিকা আৰু কণী ৰেচিপি। এতিয়া এইখিনি নমাই থৈ দিম। এয়া আমাৰ আজিৰ ৰেচিপি জিকা আৰু কণীৰ খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই।